চিপন আহিল কোৱা দেউ বহিছা পঢ়িম বুলি বহিলো এইবাৰ তোৰ মিটিং নহয় জানো নকবা বহুত টেনচন কি টেনচন টেনচন লৈছ ই মেট্ৰিক পৰীক্ষা আমি আগৰ একো নপঢ়াকেই মেট্ৰিক দি দিওঁ তহঁতৰ দিনত এই স্কুলৰ পৰা দেখোন এই প্ৰেক্টিকেলৰ নম্বৰ দিয়ে কি টেনচন ল'ব লাগে তথাপিতো 20 নম্বৰ স্কুলৰ পৰা দিলে বুলিয়ে পাছ কৰি নাযাওঁ নহয় নিজেও পঢ়িব লাগিব হ'লেও কি টেনচন লৈছ ধুনীয়াকে দি দে পৰীক্ষাটো মাত্ৰ এই মেট্ৰিকটো মেইন মানুহৰ জীৱনত এই মেট্ৰিক পৰীক্ষাটো পাছ কৰ তাৰপিছত লাইফ সেটেল কি মেট্ৰিক পৰীক্ষাটোৱে মেইন মেট্ৰিক পৰীক্ষাটোহে মানুহে চবে সোধে মেট্ৰিকৰ ৰিজাল্ট কি চিপনৰ ৰিজাল্ট কি ফাৰ্ষ্ট ডিভিজন মানে আনিবই লাগিব তাৰপিছত মেট্ৰিকৰ পিছত বিন্দাছ আৰু কলেজৰ লাইফ ছোৱালী চাবি প্ৰেম কৰিবি বাইক উৰাবি বিন্দাছ gapada sa za za gapada pada pada মেট্ৰিকটো যেন তেনে খাইলোঁ এতিয়া চবেই কৈছে হাই ছেকেণ্ডেৰীটো পাম বুলি প্ৰভু কি হয় হ'ব বচাবা কৃষ্ণ চিপন কোৱা দেউ পঢ়িছ পঢ় এইটো মেট্ৰিকটো পাছ কৰিলি কৰিলোঁ এতিয়া হাই ছেকেণ্ডেৰী ফাইনেল নক'বা এই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো জানো কি মেইন মেট্ৰিকটো আজিকালি গুলিমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো পাছ হোৱাৰ পিছত তোক মানুহে মানুহ বুলি গণ্য কৰে হয় মানে পঢ় এইটো দিব জানিলে পৰীক্ষা বহুত উজু হয় মুঠতে হাতে কামে পৰীক্ষাটো দে হাতে কামে মানে কি বুজি পালি নাই বুজাই দেখোন আপুনি আগফালে অগ্নিগড় পিছফালে পানীপথ সেইটো মোৰ ক্ষেত্ৰত মানে যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলোঁ হয় সেইদিনা আগফালে অগ্নিগড়ৰ লৈছোঁ মালটো পিছফালে পানীপথৰটো লৈছোঁ পৰীক্ষাটো ধুনীয়া হৈছে একেচাতে পাছ কৰিছোঁ তই মুঠতে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো পাছ কৰ জীৱন বিন্দাস তাৰপিছত তই কি কৰ বিজনেছ কৰ নাই তই কিবা কৰ নাই ছিংগাৰ হ নাই ডান্সাৰ হ বিন্দাস আপুনি যে তেতিয়া যে মেট্ৰিক দিওঁতে যে মোৰ বুলি আহি পেলাই যে কৈছিলে তই কলেজ পালি আৰু মেট্ৰিক দিলি এতিয়া ছোৱালী মেইন ছোৱালী আছে এজনী ছোৱালী নপতিলেচোন এণ্ড্ৰইড এইটো কি মোবাইল চলাইছ কি মোবাইল বাপেৰক এটা এণ্ড্ৰইড মোবাইল ল ফেচবুক একাউণ্ট খোল ইনষ্টাগ্ৰাম কৰ হোৱাটছআপ কৰ দুদিনত লাইন আৰে যুগৰ লগত পৰিৱৰ্তন হ তাৰপিছত বিন্দাস কিমান 5জনী 6জনী 7জনী তই সময় নাপাবি মই তোক সেইটোৱে কৰো চিপন
হায়াৰ ছেকেণ্ডেৰী দিয়াৰ পিছত যেতিয়া তই ডিগ্ৰী এডমিশ্যন কৰিবি কলেজ লাইফত তই ক্লাছ কৰিব নালাগে যাব লাগে এই আহিব লাগে যাব লাগে এই আহিব লাগে ক্লাছ কৰিবলৈ দৰকাৰ নাই গম পালি নাই সঁচা পাছ কৰ মুঠতে এইটো পাছ কৰ তাৰপিছত বিদাস লাইফ বিদাস उम्र सारी চিপন আহিলে বহি থাকক পঢ়িছ না চিপন পঢ়ি আছো আৰু ভাই মই কোৱা মতে মেট্ৰিক পাছ কৰিলি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলি এতিয়া BA পাছ কৰিব লাগিব তই ধুনীয়াকে BA পাছ মানে কি বুজি পাইছ নাই তই বিয়া পাছ BA পাছ কৰ বিয়াখন পাছ কৰ মানে BA পাছ মানে বিয়া পাছ BA পাছ কৰাৰ পিছত মানে বিয়া পাছ কৰিব পাৰিবি ধুনীয়া কইনা এজনী পাবি ঘৰ সংসাৰ পাতিব পাৰিবি সেইটোকে কৈছোঁ মই এতিয়া BA টো ধুনীয়াকে ছিঙি দে তাৰপিছত সংসাৰ কৰ তাৰপিছত মৰিবলৈ তোৰ কেইদিন থাকিব তই বেয়া পাইছ মোৰ কথাখিনি তই বেয়া পাইছ নেকি নাই কোৱা বেয়া নাপাবি এতিয়া BA পাছ কৰ এতিয়া শুন আমাৰ এতিয়া অসমৰ শিক্ষামন্ত্ৰী মোৰ লগত উঠাব কেনেকে তই সোধ আকৌ মোক কেনেকে শিক্ষা জগতৰ যিমান এতিয়া মই যিমানটো পৰামৰ্শ দিছো শিক্ষা জগতৰ যিমানখিনি যি আছে সকলোখিনি মই জানো এতিয়া মোৰ মন্ত্ৰীৰ লগত উঠাব শিক্ষামন্ত্ৰীৰ লগত মানে কি হয় গম পাৱ নাই তেওঁ ৰাতিপুৱা মৰ্ণিঙত যেতিয়া মৰ্ণিং ৱাক কৰিবলৈ আহে ভাগৰ লাগি সেই পাৰ্কত বহে মই গৈ বহি দিওঁতে উঠি দিয়ে মই আকৌ যিদিনা বহি থাকো তেওঁ বহিবলৈ আহি পেলাই আকৌ গুচি যায় মানে কি উঠা বহা তেওঁলোকক উঠা বহা সেইটোৱে নেকি উঠা বহাটো সেইটোৱে মানে BA পাছ কৰ ধুনীয়াকে জীৱনটো সুচাৰুৰূপে পালন কৰ তাৰপিছত তোৰ টেনচন নাই নাই মুঠতে BA টো পাছ কৰ তই পঢ় ভালকে পঢ় এইবোৰ ধুনীয়াকে পঢ় যিখিনি দিছে এইটো কি লিখিছে তো ভাৰতীয় সংবিধান ৩৪৬ অনুচ্ছেদত কি পকাই এইবোৰ পঢ় এইবোৰ তেনে উজু আমি আগৰ দিনত তহঁতৰতো এতিয়া বহুত উজু হয় এতিয়া আমাৰ দিনত আগৰ দিনত কি আছিলে এইখন এখন কিতাপ ইয়াৰ পৰা পঢ়ি নিব লাগিব ইয়াত শেষ কৰি কিমান দীঘল এতিয়া তহঁতৰ এইখন এখন কিতাপ চা এইখন মোৰ মাথা এইখন মোৰ দুদিনত বুলি পেলাই মই মুখস্থ কৰি পেলাম পঢ় ধুনীয়াকে পাছ কৰ লাইফ সেটেল চিপন মই বলা লাগলি মই চা মই আছো তই হা আগতীয়াকে মই বলা লাগলি এই বুঢ়া কালত হা চা এবাৰ মৰি দে
তাৰপৰা বিন্দাছ বিন্দাছ এবাৰ মৰিলে এবাৰ মৰিলে তোৰ লাইফ বিন্দাছ Oh no! কি কৰ কথা এটা আছে কৈ আছো ৰ নমস্কাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ্থীসকলক শুভকামনা জনাইছোঁ ভালকৈ দিবা পৰীক্ষা আৰু পৰীক্ষাহে যুদ্ধ নহয় পৰীক্ষা ভাল হ'লে যে জীৱন বনি যাব অকণমান বেয়া হ'লে যে জীৱন ধ্বংস হৈ যাব গতিকে তেনেকুৱা কৰিবলৈ হাক দিছোঁ কাৰণ আমি পৰীক্ষা দি অহা আৰু দিবলৈ আছে বহুত কোৱা নাই যে আমি চব দিলোঁ বুলি কিন্তু জীৱনটো তেনেকুৱা নহয় এটা পৰীক্ষাতে শেষ হৈ নাযায় এটা পৰীক্ষাতে আৰম্ভ হৈ নাযায় পৰীক্ষাটো জীৱনৰ লগত সংগতি থকা এটা বস্তুহে জীৱন নহয় গতিকে পৰীক্ষা ভালকৈ দিব লাগিব কিমান প্ৰিপেৰেশ্যন কৰিলা কিছুমানে কমকৈ প্ৰিপেৰেশ্যন কৰিছে একো নাই পিছৰ পৰ্যায়ত আমি ভাল কৰিব লাগিব গতিকে মাক দেউতাকসকলকো যদি চাইছে অনুগ্ৰহ কৰোঁ প্ৰেছাৰ নিদিব ল'ৰা ছোৱালীক এতিয়া ভিডিঅ'টো দেখিলে তেনেকুৱা মানুহ থাকে হয়তো বেলেগ ধৰণে দিয়ে বেলেগে কিন্তু আমি এইটো ধৰণে পাইছোঁ কাৰণে এইটো ধৰণে দেখুৱাইছোঁ গতিকে নিজৰ মগজুত কথাটো খেলাই পেলাই জীৱন যুদ্ধত আগবাঢ়িব লাগিব পৰীক্ষা দি যাব লাগিব পৰীক্ষা আহি থাকিব জীৱনটো এনজয় কৰি জীয়াই থাকিব লাগিব তাৰ শুভকামনা জনালোঁ ভালকৈ দিবা আমি আছোঁ লগত আমি বনাই যাম ধুনীয়া ধুনীয়া ভিডিঅ' নে কি কয় যাওঁ পলাল চব পলাল কাট কৰ চব পলাল